হেল্ল' ফ্ৰেণ্ডছ, আজি আনিছোঁ মই বৰা চাউলৰ পিঠাৰে এটা ধুনীয়া ৰেচিপি। আপোনালোকেও ঘৰত ধুনীয়াকৈ বনাব পাৰিব আৰু আলহীক একেবাৰে কম টাইমতে বনাই খুৱাব পাৰিব। এয়া মই বৰা চাউলৰ গুড়ি অকণমান লৈ লৈছোঁ। ইয়াতে অকণমান নিমখ আৰু বেকিং পাউডাৰ দিম। এয়া গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। তাৰপিছতে মই পানী অকণমান উতলাই ৰাখিছিলোঁ। এই পানীখিনিয়ে পিঠাখিনি মই সিজাই ল'ম। এইটো মই আটাৰ দৌৰ নিচিনা ভালকৈ মঠি ল'ম। ভালকৈ মিক্স কৰি আটাৰ দৌৰটোৰ নিচিনা এয়া বনাই লৈছোঁ। এইখিনি মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম এনেকৈয়ে। তাৰপিছতে মই মেইন বস্তুটো বনাম। এয়া নাৰিকল এটা ৰুকি লৈছোঁ। ৰুকি লোৱাৰ পিছতে ভালকৈ ভাজ এটা আনি ল'ম। এইখিনি ভজা হোৱাৰ পিছত এয়া গুড় এড কৰি দিছোঁ। এইটো নাৰিকলৰ লাডুটো যেনেকৈ বনাওঁ তেনেকুৱা নিচিনাই বনাই লৈছোঁ। ভালকৈ সিজাই মেলি এয়া নাৰিকলখিনিও সিজিলে, গুড়খিনিও মিক্স হৈ এতিয়া লাডু বনাব পৰা নিচিনা হৈ গৈছে। এয়া অলপ মই খিচমিচ আৰু চেৰি লৈছোঁ। এইটো অপশ্যনেল, দিবও পাৰে নিদিবও পাৰে। তাৰপিছতে মই সৰু সৰু বল বনাই লৈছোঁ। ইয়াৰ মাজত এই যে মই নাৰিকলৰ মিশ্ৰণটো বনাইছিলোঁ এয়া ভৰাই দিম। ভালকৈ চাব কেনেকৈ ভৰাইছোঁ মই। এয়া আলু পৰঠা বনোৱাৰ নিচিনাই মই ভৰাই দিছোঁ। ইয়াৰ ওলাই যোৱা চান্স নাথাকে। বৰা চাউলৰ পিঠাটো যেনে হ'লেও আঠা, এইটো মানে খামুচ মাৰি ধৰি ৰাখে। এনেকৈ পুৰটো সম্পূৰ্ণ ভৰাই লৈছোঁ। আকৌ বল কৰি অলপ হেঁচি দিম। এয়া এনেকৈয়ে মই গোটেই পিঠাটো বনাই লৈছোঁ। এই পিঠাটো যে খাবলৈ ইমান ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। আপোনালোকে নিশ্চয় ঘৰত এবাৰ বনাব। ভালকৈ চাওকচোন। এয়া মোৰ পিঠাকেইটা বনাই হৈ গৈছে। আনফালে মই কেৰাহীত তেল দি পিঠাকেইটা এয়া ভাজি লৈছোঁ। এই পিঠাটো বহুত দেৰি নাভাজিলেও হ'ব, কাৰণ পিঠাখিনি উতলা পানী দি মই সিজাই ৰাখিছিলোঁ। এয়া মোৰ পিঠা হৈ গৈছে এটা এটাকৈ। মই পিঠা এটা আপোনালোকক কাটি দেখাম। চাবচোন ভিতৰৰ বস্তুটো কিমান ধুনীয়া সোমাই আছে। এয়া দেখিছে? আৰু একেবাৰে কম টাইমতে হৈ যায়। আলহী আহিলে লগালগ আপোনালোকে বনাই খুৱাওঁ বুলিলে পাৰিব। আপোনালোকে বনাই চাব। থেংক ইউ।